কোন মাইনাহঁত তোমালোকে আশীৰ্বাদটো লৈ লোৱা দেই। হে সৰস্বতী মা, এইবাৰ যাতে মই স্কুলত ফাৰ্ষ্ট আহিব পাৰোঁ আৰু মোৰ দুষ্টবিলাক যাতে কমি যায়, ভাল গুণবিলাক যাতে বাঢ়ি যায়, তাকে মই কামনা কৰিছোঁ। প্ৰভু মোক আশীৰ্বাদ কৰিব প্ৰভু। মই জোটনি আখৰকেইটা পঢ়িব পাৰিলেই হ'ব সৰস্বতী মা, মোক সিমানকণ লাগ দিব আৰু। হে মা সৰস্বতী, মই যাতে পঢ়ি শুনি ভাল মানুহ হ'ব পাৰোঁ, মোক তাকে অকণমান সহায় কৰিব প্ৰভু। আজিতো বেগ নিনিও চাগে ন? আজি সৰস্বতী পূজাহে। আজি বেগ নিনিও? আজি বেগ নিলে কি হ'ব বাপৰে বাপ? কাপোৰ চাপোৰ পিন্ধি লওঁ ব'ল, নহ'লে দেৰি হৈ যাবতো। তই চাইকেল নিবি নে নাই আজি, নে খোজকাঢ়ি যাবি? চাইকেল নিনিলে হ'ব নেকি আজিৰ দিনত? আজি নিবই লাগিব ভাই। তেন্তে বল বল, দেৰি নকৰো, বল বল। ৰাস্তাটো ইমান ক্লিন, আজি মানুহ ধুনু নাই নেকি ৰে? চব পালেগেই চাগে এতিয়ালৈকে, অকণমান দেৰি হ'ল আমাৰ। তহঁত দুটা পূজালৈ গৈ আছ নেকি? মোকো লৈ যাচোন লগতে। তাৰ গাত কাপোৰেই নাই, ই হেনো পূজা খাবলৈ যায়। গুজ দেই গ'লো, একেবাৰে চেপি থৈ যাম। এনে আমাৰ দেৰি হৈ আছে। যা তহঁতৰ চাইকেলত চোন কেৰিয়াই নাই। আহ আমি সোনকালে যাওঁ। ৰুণজুন, তই আজি সৰস্বতী পূজাত বেগটো কিয় লাহিছ? মোৰ বেগ হয়, মই আনিব পাৰোঁ, তোৰ লগত কি কথা আছে? এই শিয়ালটো যে য'তে ত'তে লাগুকেই থাকে। আহ ঐ ৰুণজুন, আমি দুজনে বেলেগত যাওঁগে। মোক সেইকাৰণে কৈ পঠাইছিলে মায়ে, ল'ৰাকেইটাৰ লগত একদম নাথাকিবি বুলি। যাওঁগে আমি। যা পৰীক্ষা আহি আছে নহয়, তেতিয়া কাৰ পৰা চাবি তই? তই ওপৰত বহিলি যে, ছাৰক ক'ব লাগে মানে। কেতিয়া আহি পালি তই? পাপাৰ লগত আহিছো মই, বেছি কৰিলে লগাই দিম যে। কেঁচুৱাটো এইটো পাপাক লগাই দিয়েগে বোলে। যা গাখীৰ খাবি যা তই। ঐ কতিয়া, যা নেক্সট টাইম নাহিবি ইয়াত। চাই ল'ম তো। ঐ পখৰা, তই মোৰ ভাইটিক কতিয়া বুলি কিয় জোকাই আছ? তই মোক চিনি পোৱা নাই, চিঙি দিম মুণ্ডা। তই বিল্লা নেকি বে? এৰা এই ছোৱালী কেইজনীকো জোকাই আছিলে, এক মাৰচোন দুচৰমান। মোৰ বন্ধুক তই টাচ কৰিছা, জ্বলি যাবি জ্বলি। হাত ভৰি ভাঙি ল'ব মন নাই যদি ভালে ইয়াৰ পৰা যা। আজি সৰস্বতী পূজা বুলি তোক মই এৰিছো, নহ'লেতো এতিয়াই ফাইট লাগিলো হয়। ব'লা ভাইটি, নেক্সট এদিন আহি ইয়াক মই গোটেই হাত দুখন ভাঙি থৈ যাম। ভয় খালে। আৰে আমিতো স্কুলত ডন না ভাই, ডন। তই শিয়ালটোৰ লগত লাগি ল'ব কি দৰকাৰ আছিলে? মলুৱাটো বেছি হৈছে, কামেই নাই, মাৰো খাইলে চাগে। পাপা, তোৰ মূৰত এনে চুলি নাই, মূৰটো ভালকে ৰাখ, নহ'লে মূৰটো ছিঙি পেলাম। এই পোৱালিটো মোক জ্ঞান দিব আহিছে, এক পাত চৰ্দিম সেইফালে পৰিবিগে নালাত। স্কুলৰ সন্মুখত বুলি মৰা নাই তাক, এতিয়া যদি স্কুলৰ পাছফালে আহে তাৰ আমাৰ মূৰটোৱে ছিঙি পেলাম। ধেনু ককাই, তহঁতক কি আলোচনা চলি আছে? প্ৰসাদ নাখাওগে, আকৌ মাতি আছে। এই শিয়ালটোৰ কথা পাতি আছো, শিয়ালটোক পালে দিম বুলি ভাবিছো আজি। আজি পূজাৰ দিনত কাজিয়া কৰিব নাপায় নহয়, আৰু এনেও কাজিয়া কৰিব নাপায়, সেই মানুহটো তেনেকুৱাই। বাদ দিয়াচোন এতিয়া। তহঁতে আমাৰ স্কুলৰ পাছফালে কি কৰি আছহি? তহঁতে ইয়াৰ পৰা যা। তই মানে আকৌ আহিলি আমাৰ পাছে তোৰ লাগিবলৈ মন আছে মোৰ লগত? লাগিবলৈ মন আছে তোৰ নিচিনা টপা মানুহৰ লগত মই কাজিয়া লগা ল'ৰা নহয়। তই ইয়াৰ পৰা গোচ, নহ'লে তোৰ সেই চুলি কেইডালো উঘালি পেলাম মই। তোক সঁচাকে মানে মোৰ লগত লাগিবলৈ মন আছে। তই নহ'লে ইয়াতে কাজিয়া লাগিম এতিয়া। তহঁতক বাৰে প্ৰতি কৈ আছো, কাজিয়া লগাটো ভাল কথা নহয় বুলি। তহঁতে এতিয়া নুশুন, মই চাৰো লগামগে এতিয়া। কিন্তু হেড চাৰ লগালে তহঁতক পিঠি চামাই দিব। তহঁতে ভোটকুৰ লগত কেতিয়াও লাগি নলবি। মোৰ লগত লাগিছ যদিহে তহঁতে খাই নাযাওঁ, তাৰ কাৰণে মোৰ লগত নলগাই, ঠিক আছে? অ'কে? আজি কাজিয়াখন চাই মজা লাগিব বুলি ভাবিছিলো, নাই লগা দেখোন কাজিয়া একেটাই। তই মোৰ বন্ধুক মাৰিলি? ভূতকু কৈ আছিলি নহয় তহঁতক বাৰে প্ৰতি কাজিয়া নকৰিবি বুলি। বেহুচ কৰি পেলালি নে কি তই? চাইনিজ কেক এটা দিছো, এতিয়াই উঠিব সি 2 মিনিটতে। উঠাই ভূতকু, উঠ। লাগি গ'ল, অকণমান বেছিকে লাগি গ'ল।